নমস্কাৰ, বৰ্ণালী ক্ৰিয়েটিভিটিলৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ বেতগাজৰ ৰেচিপি। তাৰ বাবে গাঁৱৰ ঘৰৰ পৰা কেইটামান বেতগাজ লৈ আহিছিলোঁ আৰু এয়া মিষ্টাৰে কেনেকৈ বেতগাজ ফালিব লাগে আৰু কেনেকৈ কাটি বনাব লাগে আজি দেখাব। যিহেতু বেতগাজত বহুত কাঁইট থাকে আৰু মই আজিলৈকে কাটি বনাই পোৱাও নাই, কিন্তু খাই বহুত ভাল পাওঁ। এতিয়া এয়া ফালি ল'লে আৰু তাৰ মাজৰ কোমল অংশটো এবাটি পানীত মিহি মিহিকৈ কাটি লৈছে। যিহেতু বেতগাজ বহুত তিতা হয়, সেইকাৰণে আমি আধা ঘণ্টামান পানীত তিয়াই থওঁ আৰু যোনে যোনে তিতাটো খাই ভাল পায় আধা ঘণ্টা পানী নিতিয়ালেও হয়। এতিয়া এয়া মিহি মিহিকৈ কাটি লৈছে। এতিয়া এয়া আধা ঘণ্টা হোৱাৰ পিছত বেতগাজখিনি এখন প্লেটত টুকি ল'লে আৰু এফালে এখন কেৰাহী গৰম হ'বলৈ দি তাত তেল দি লৈছে। এতিয়া তেলখিনি গৰম হ'লত দুটা পিঁয়াজ কাটি দি দিছে। এতিয়া দিছে আন্দাজ অনুসৰি হালধি আৰু ভালকৈ পিঁয়াজখিনি লৰাই দিছে। এতিয়া দিছে দুটা কেঁচা জলকীয়া আৰু আপোনালোকে যদি ৰেড চিলি খাই ভাল পায় ৰেড চিলি দিব পাৰে। আমি যিহেতু ৰেড চিলি ইমান ব্যৱহাৰ নকৰোঁ। এতিয়া দিছে আদা নহৰু পেষ্ট আৰু পুনৰ আকৌ ভালকৈ পিঁয়াজখিনি লৰাই দিছে আৰু কেঁচা গোন্ধ নোযোৱালৈকে পিঁয়াজখিনি সিজিব দিছে। এতিয়া দিছে সোৱাদ অনুসৰি অকণমান নিমখ। পুনৰ আকৌ ভালকৈ পিঁয়াজখিনি লৰাই দিছে আৰু এতিয়া ৰঙা হৈ আহিছে পিঁয়াজখিনি। এতিয়া তাতে বেতগাজখিনি দি দিছে। আৰু ভালকৈ গোটেইখিনি লৰাই দিছে। আপোনালোকে কোনোবাই যদি বেতগাজ খাই ভাল পায় কিন্তু এনেকৈ কাটি বনাব নাজানে, এই ৰেচিপিটো চাই বনাব পাৰে। এতিয়া 4 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিছিলে আৰু 4 মিনিটৰ পিছত তেলখিনি লাহে লাহে ওপৰলৈ বিৰিঙি আহিছে আৰু ভালকৈ গোটেইখিনি লৰাই দিছে। এনেকৈ 4-5 বাৰমান কম ফ্লেমত সিজাব লাগে ঢাকন দি দি, তেতিয়া খুব সোৱাদ লগা হয় খাবলৈ। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পায় কমেণ্ট কৰিব, চেনেলটো লাইক কৰিব, লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। এতিয়া পুনৰ আকৌ ঢাকন দি দিছে। এনেকৈ 4 বাৰমান ঢাকন দিয়াৰ পিছত এয়া লাহে লাহে বেতগাজখিনি সিজি আহিলে। এতিয়া ইয়াত দুটা ডিম ফেটি লৈ ওপৰত ঢালি দিব। আপোনালোকে বেতগাজৰ পৰিমাণটো চাই 2টা নহ'লে 3টাও দিব পাৰে বা 4টাও দিব পাৰে। এতিয়া ইয়াৰ ওপৰত অকণমান নিমখ ছটিয়াই দি 2 মিনিটমান সিজিব দিব আৰু ডিমটো টান হৈ অহাৰ পিছত গোটেইখিনি লৰাই পেলোৱা হৈছে। এতিয়া এয়া আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে জনাব আৰু আজিলৈ আহোঁ। শুভৰাত্ৰি।